নমস্কাৰ বন্ধু বান্ধৱীসকল, নিহাৰ্মিক্স চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আমাৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এটা এণ্ড্ৰইড মোবাইল আছে, যদি আপোনালোকে তাত অসমীয়াত টাইপ কৰিবলৈ অসুবিধা পাইছে বা যুক্তাক্ষৰবোৰ লিখিবলৈ যদি আপোনালোকৰ অসুবিধা হৈছে, তেতিয়াহ'লে আজি আপোনালোকক এনেকুৱা এটা এপৰ নাম ক'ম, যাৰ জৰিয়তে আপোনালোকৰ সমস্যাবোৰ সমাধান হৈ যাব। আৰু এই এপটোৰ জৰিয়তে আপোনালোকে ট্ৰেন্সলেটৰ সুবিধা থাকিব আৰু যাৰ যাৰ ডিছপ্লেৰ তল অংশ ভাগি আছে তেওঁলোকে কেনেকৈ টাইপ কৰিব পাৰিব তাৰ বিষয়েও জানিব পাৰিব। এই সকলোবিলাক সমস্যাৰ সমাধান আজি আপোনালোকে একেখন কীবৰ্ডতে পাই যাব। আৰু বিভিন্ন ইয়াৰ উপৰিও এই কীবৰ্ডখনত বিভিন্ন সুবিধা আছে। আপোনালোকক সেই সুবিধাসমূহৰ কথা মই আজি আপোনালোকক কৈ দিম। আৰু সেই কীবৰ্ডখনৰ নাম হ'ল Gboard। Gboardৰ জৰিয়তে আপোনালোকে এই সকলোবোৰ সমস্যাৰ সমাধান পাই যাব। আজিকালি Gboardখন প্ৰায় মোবাইলৰ লগত থাকেই, গতিকে আমি আছে নাই চাবলৈ কি কৰিব লাগিব, আমি প্ৰথমতে ছেটিংছ অপশ্যনত যাব লাগিব। ছেটিংছ অপশ্যনত গৈ আমি ছেটিংছত গ'লোঁ। ছেটিংছত যোৱাৰ পাছত আমি দেখিম তললৈ স্ক্ৰল ডাউন কৰিলে দেখিম ইয়াত এডিশ্যনেল ছেটিংছ বুলি এটা অপশ্যন আছে। এই এডিশ্যনেল ছেটিংছত আমি ক্লিক কৰাৰ লগে লগে আমি কীবৰ্ড এণ্ড ইনপুট মেথড বুলি এটা অপশ্যন দেখিম। এই কীবৰ্ড এণ্ড ইনপুট মেথডটো আমি চিলেক্ট কৰাৰ পাছত তললৈ আমি এটা অপশ্যন দেখিম মেনেজ কীবৰ্ডছ বুলি। আমি তাত ক্লিক কৰাৰ লগে লগে দেখিম যে ইয়াত বিভিন্ন কীবৰ্ডসমূহ ওলাই পৰিব। যিহেতু মোৰ এখন কীবৰ্ডেই আছে, গতিকে মোৰ Gboardৰ ছুইচটো অলৰেডি অন হৈ আছে। যদি আপোনালোকৰ অন হৈ থকা নাই, Gboardৰ ছুইচটো অন কৰি ল'ব। আৰু আপোনালোকৰ যিসকলৰ Gboardখন নাই, আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত যোৱাৰ পিছত আমি ইয়াত চাৰ্চ কৰিম Gboard বুলি। ইয়াত Gboard বুলি চাৰ্চ কৰাৰ লগে লগে দেখিম যে ইয়াত গুগল কীবৰ্ড বুলি ওলাইছে, Google LLC। মোৰ ইয়াত যিহেতু ইনষ্টল হৈ আছে সেইবাবে অ'পেন ওলাইছে। যদি আপোনাৰ তাত ইনষ্টল হৈ থকা নাই, আপুনি ইনষ্টল কৰি ল'ব। আৰু ইনষ্টল হৈ যোৱাৰ পাছত আপোনালোকে অ'পেন অপশ্যনটোত চুই দিব। অ'পেন বুলি এটা অপশ্যন ওলাব, তাত দেখিব আপোনালোকে কীবৰ্ডখন অ'পেন হৈ গৈছে। ইয়াত লেংগুৱেজ আছে। এড কীবৰ্ডত গৈ আপোনালোকে বিভিন্ন ধৰণৰ লেংগুৱেজবিলাক ইয়াত চিলেক্ট কৰি ল'ব পাৰে। হিন্দী, আছামিজ, বেংগলী, মণিপুৰী, ইয়াত বিভিন্ন ধৰণৰ লেংগুৱেজ আছে। আপোনালোকে ইয়াত এনেকৈ এড কৰি ল'ব পাৰে। কৰি লোৱাৰ পাছত আপোনালোকে যিটো লেংগুৱেজ চিলেক্ট কৰিছিলে বা এড কৰিছিলে সেই লেংগুৱেজটোত চুই দিয়াৰ লগে লগে ইয়াত এনেকৈ ওলাব। মানে আপোনালোকক অসমীয়াত লাগিলেও ওলাই যাব বা ইংৰাজীত টাইপ কৰিলে অসমীয়াত হৈ যোৱা সেইটোও কৰি ল'ব পাৰিব আপোনালোকে। এইবোৰ কৰাৰ পাছত আপোনালোকে থিম অপশ্যনত গৈ দেখিবলৈ পাব যে ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে। ইয়াত আপোনালোকক কীবৰ্ডখন ডাঙৰ কৰি ল'বও পাৰে, কীবৰ্ডখন আপুনি সৰু কৰি ল'বও পাৰে। আপোনাক যিমান জোখত লাগে আপুনি কীবৰ্ডখন সিমানত চিলেক্ট কৰি ল'ব পাৰে। আপোনালোকে ইয়াত ইম'জি কি চিলেক্ট কৰি ল'ব পাৰে। ইয়াত ইম'জি কিটো লাগে নে নালাগে ইয়াত আপোনালোকে আৰু দেখিবলৈ পাব। ইয়াত আপোনালোকে থিমত বেকগ্ৰাউণ্ডত আপোনাৰ ফটোখন কীবৰ্ডৰ বেকগ্ৰাউণ্ডত আপোনালোকে দি ল'ব পাৰে। ইয়াত আৰু বিভিন্ন ধৰণৰ সুবিধা আছে। ইয়াত আপুনি এপ আইকনটো আপোনাৰ হোম স্ক্ৰীণত শ্ব' কৰা কৰি ল'বও পাৰে। Gboardত কেনেকৈ টাইপ কৰিব পাৰি মই আপোনালোকক অলপ দেখাই দিছোঁ। Gboardখনৰ এটা লেংগুৱেজ কি থাকে, যিটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ভাষাবিলাক সলনি কৰি থাকিব পাৰে। সেই লেংগুৱেজ কিটো হ'ল এইটো, তললৈ থকা সেই কিটোৱে হ'ল লেংগুৱেজ কি। এই Gboard এপ্লিকেশ্যনটোত টাইপ কৰিবলৈ বহুত ধুনীয়া হয়। ইয়াত মই ইংৰাজীত টাইপ কৰিছোঁ, কিন্তু ইয়াত অসমীয়াত টাইপ হৈ আছে। ইয়াত তেনেকৈ মই যুক্তাক্ষৰবিলাক ইংৰাজীত টাইপ কৰি দিলে ইয়াত অসমীয়াত যুক্তাক্ষৰ হৈ যায়। ইয়াত আপুনি যি ৱৰ্ডেই নহওক অসমীয়াত লিখিবলৈ হ'লে ইংৰাজীত টাইপ কৰি দিলে অসমীয়াত হৈ যাব। আপোনালোকে ভাষাবিলাক চেঞ্জ কৰিবলৈ তলৰে লেংগুৱেজ কিটো ব্যৱহাৰ কৰিব লাগিব। এইটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ভাষাবিলাক চিলেক্ট কৰি ল'ব পাৰিব। কীবৰ্ডখনলৈ মন কৰি দেখিবলৈ পাব যে ইয়াত বিভিন্ন অপশ্যন আছে ওপৰত।
ইয়াত ট্ৰেন্সলেটৰ সুবিধা আছে, বিভিন্ন ভাষাত ট্ৰেন্সলেট কৰিব পাৰিব। যিসকলৰ ডিছপ্লেখনৰ তলৰ অংশটো ফাটি আছে তেওঁলোকে টাইপ কৰিবলৈ কি কৰিব লাগিব, ওপৰত থকা অপশ্যনকেইটাৰ 3টা ফুট থকা অপশ্যনটোত চুই তলৰ ফ্লটিং অপশ্যনটোত চুই দিয়াৰ লগে লগে দেখিব কীবৰ্ডখন বিভিন্ন ঠাইত ঘূৰি ফুৰা হৈ যাব। আপোনালোকে যোনটো জেগাত লাগে তাত ৰখাই ল'ব পাৰিব। আৰু এই কীবৰ্ডখনত ইম'জি অপশ্যন আছে, ইম'জিত চুই দিয়াৰ লগে লগে দেখিবলৈ পাব ইয়াত বিভিন্ন ধৰণৰ ইম'জিসমূহ আছে। গতিকে বন্ধু বান্ধৱীসকল, এয়াই আছিল জিবৰ্ডত থকা সুবিধাসমূহ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।